এৰি ৰঙালী পেহী ঘৰৰ পৰা আহোঁ ভাতকেইটা বহাই দিবচোন সৰিয়হ তিয়াই থোৱা আছে চৰ্চৰি অকণ বনাব আৰু মিক্স ভাজি এটা বনাব সৰহকৈ বনাব নহ'লে ৰাতিলৈ আপোনাৰে দিগদাৰ হ'ব ডাঙৰ পোনা ক'ত মৰিলো এইটো বেচিনত বাচনকেইটা ধৰিবিচোন দেই মই বহি থকাই দেখা নাই কালিৰ পৰা কিমান লো প্ৰেছাৰ হৈছে সেইকাৰণে কিনো খাইছোঁ মই বুট এবাটি আৰু এতিয়ালৈকে কল ছটাহে খাইছোঁ মই আহি লওঁ তই ধুবি দে ডাঙৰ পোনা মই পটককৈ আহিম পেহী বোলো ঘৰত আছানে কোননো মই লখিমী আপোনাৰ ভতিজী বোৱাৰী আহচোন আই বহ ভালে আছা নহয় ন পেহী এই পথাৰলৈ যাবলৈ আহিছিলোঁ তাকে বোলো সোমাই পেলাই আপোনাৰো খবৰ এটা লৈ যাওঁ বোৱাৰীও খবৰটো শুনিছোঁ নহয় কি কৰিব আৰু আজিকালি বোৱাৰী তেনেকুৱাই গাত লেঠা হোৱাৰ পৰা মানে নহয় আৰামেই আৰাম এই মানুহটোকনো কামত খটুৱাবলৈ তাই অলপো বেয়া নালাগেনে মই যে এওঁক একোৱেই কৰিব নিদিওঁ এতিয়া যে ওলাই আহিছোঁ চব কৰি থৈ আহিছোঁ ল'ৰাকেইটাও একো এটা নকৰে নহয় কুত্তা এগছ নকৰে হওক তেওঁ ইমান কষ্ট কৰি হ'লেও যে দুটা ল'ৰা ডাঙৰ কৰিলোঁ আপোনাৰো জানো কম বেয়া লাগিছে নহয় জানো ছটাকৈ ল'ৰা ছোৱালী এই পথাৰ ঘৰ বাহিৰ ভিতৰ শাহু শহু চবৰে আঁচ মাৰি কিমান ধুনীয়াকৈ ডাঙৰ কৰিলে বাবাটোলেহে বেয়া লাগিছে তাকনো বাৰু এই বোৱাৰীজনীয়ে ভাত বনাবলৈ দিব লাগেনে বাৰু কওকচোন কি কৰিব আৰু ন বোৱাৰী চাহ সানিলে পুচি পিঠা লাডু বৰপিঠা নালাগে আই এতিয়া আৰু তুমি এইবিলাক নকৰিবা দেই অলপ আৰামত থাকিবা সেই আমাৰ দিন নাই নহয় এতিয়া অলপ আৰামত থাকিবা দেই আমিতো চব কৰিলোঁ আৰু হেৰি নহয় এই শাহুজনী ডেকা হৈ আছে নহয় তেওঁকো দুই এটা কাম কৰিব দিবা আৰু বাবাকো লগাই দিবা সি কৰিব পাৰিব নহয় কিয় নোৱাৰিব ভাতকেইটা বনাব ইমান নকৰিবা দেই এই তোমাৰ লাড়ুকেইটা কিন্তু বিৰাট টেষ্টি হৈছে জানা ময়ো বনাওঁ কিন্তু এওঁ গাটো বৰ বেয়া বহুত কাম কৰোঁ জানা মই সেইকাৰণে এইকেইদিন লাড়ু পিঠা বনাবলৈ সময়েই হোৱা নাই জিকা ভোল ভাত কেৰেলা এইসোপা কিয় আনিলে পেহী মই কেনেকৈ নিম বাৰু কওকচোন এই আমাৰ এওঁ সকলো আনে নালাগে নহয় আৰু বোৱাৰী তুমি পিঠাও দিছা কেলৈ দিব লাগে বাৰু দেহি পেহী বৰ লখিমী বোৱাৰী পাইছা দেই আমাৰ ঘৰলৈ এদিন নিবা হেৰি নহয় এই বাবাক মাতাচোন চাইকেলখন নি পেলাই অকণ আগুৱাই দিব ময়ো উঠোহে এতিয়া ভাত দিবগৈ লাগিব নহয় এওঁলোকে একোৱেই কৰিব নোৱাৰে জানা মই যাওঁ দিয়া ভাল হ'লে এদিন আহিবা দেই